এটা বস্তু আমি দেখিছো যে অসমৰ বিভিন্ন প্ৰান্তত আমি উচ্ছেদ হোৱা দেখিলো, য'ত নেকি কোনেও তাত বিচৰা নাই, কোনেও আন্দোলন কৰা তেনেকৈ আমি দেখা পোৱা নাই। কিন্তু অসমত বিভিন্ন প্ৰান্তত উচ্ছেদ চলি থকা আমি দেখিছো। কিন্তু কাৰ্বি আংলঙত আমি বাৰম্বাৰ আমি আন্দোলন কৰাৰ পাছতো, আমি দীঘলীয়া আমি এটা আন্দোলন কৰাৰ পাছত এই আন্দোলন এজনৰ প্ৰাণ হেৰুৱালে, কিছু লোকে আঘাত পালে। কিন্তু তাৰ পাছতো ইমান হোৱাৰ পাছতো, কিন্তু ইমান আমি ত্যাগ কৰাৰ পাছত, ইমানখিনি তেজ হোৱাৰ পাছতো যে অসম চৰকাৰে বা দিছপুৰবাসীয়ে যে কাৰ্বি আংলঙৰ সমস্যাটো তেওঁলোকে সমস্যা হিচাপে তেওঁলোকে ল'ব বিচৰা নাই, আমাৰ চকু পানী, আমাৰ তেজ কোনো এটা গুৰুত্বহীন তেনেকে মানে কোনো এটা গুৰুত্ব দিয়া সেইটো আমি দেখা পোৱা নাই। সেয়েহে আমি আমাৰ স্পষ্ট কথা যে আমি পুনৰ আন্দোলন আমি আৰম্ভ কৰিব গৈ আছো, যেতিয়ালৈকে চৰকাৰে আমাৰ প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰাৰ স্বাৰ্থত কোনো প্ৰতিক্ৰিয়া তেনেকুৱা আগুৱাই যোৱা যদি নেদেখো, কাৰ্বি আংলঙত আন্দোলনটো পুনৰ দেখিব। সেইটো বেদখলকাৰী মুক্ত কৰাৰ স্বাৰ্থত যিটো আমি আন্দোলন কৰিছো, PGR আৰু VGR পৰা আৰম্ভ কৰি যিমানখিনি চৰকাৰী ভূমি আছে, এই গোটেই চৰকাৰী ভূমিবোৰ যে উচ্ছেদ কৰিব লাগে, বেদখল মুক্ত কৰিব লাগে, বহিৰাগত লোকসকলৰ যিটো দপদপনি, কাৰ্বিসকলৰ ওপৰত যিটো অত্যাচাৰ, সেইটো নথকা কৰিব লাগে, গোটেইখিনি উচ্ছেদ কৰিব লাগে বুলি এই দাবীত যিটো লগে অসম চৰকাৰৰ যিটো বৈঠক, এই বৈঠকটো কৰবাত আমি বিফল হোৱাটো আমি দেখিছো। আমি ঠগ আৰু প্ৰবঞ্চনাটো আমি দেখিছো, আমি অনুভৱ কৰিছো। ঠিক তেনেতে আমি সেইটোত ক'ব বিচাৰিছো, যিটো আলোচনা, যিটো দ্বিপাক্ষিক যিটো বৈঠক আমি আলোচনা কৰিছো বা কাৰ্বি আংলং সাহিত্য পৰিষদৰ লগত যিটো আমি বৈঠকখিনি আমি কৰিছো, এই বৈঠক, সেই আলোচনা, সেই টকছো আমি ফেইল অৰ্থাৎ বিফল কৰি আমি আপোনালোকৰ মাধ্যমেৰে আমি প্ৰকাশ বা প্ৰচাৰ কৰিব বিচাৰিছো। আৰু তেনেতেই আমি পুনৰ কাৰ্বি আংলং এই বেদখল মুক্ত কৰাৰ কাৰণে কাৰ্বিসকল নিজৰ সত্তা, নিজৰ সন্মানৰ কথা আছে, যিহেতু আমি এই বেদখল মুক্ত কৰাৰ কাৰণে বহিৰাগতৰ যিটো দপদপনি, আৰু সেইটো মাত্ৰ কাৰ্বি আংলঙৰ সমস্যা বুলি নহয়, গোটেই অসমৰ কাৰ্বি আংলঙৰ যিটো সমস্যা, গোটেই অসমৰ একেই সমস্যা। সেইকাৰণে অসমত যিমানখিনি খিলঞ্জীয়া জনগোষ্ঠীয় লোকসকল বা জনজাতীয় লোকসকল আছে, সকলোৱে আমাৰ সমস্যাটোৰ ওপৰত এটা চকু দিব, সেইটো আমি আশা কৰিছো। আৰু লগতে অসম চৰকাৰে যিবোৰ প্ৰতিশ্ৰুতি দিছে, এই প্ৰতিশ্ৰুতিবোৰ আজিলৈকে আমি পূৰণ কৰা আমি দেখা নাই। হয়, অসম চৰকাৰে যিটো প্ৰতিশ্ৰুতি আমাক দিছে, যিবোৰ কথা দিছে, আমি এওঁলোকৰ কথা সন্মান ৰাখি, এওঁলোকৰ কথা আমি আদৰ ৰাখি, আমি প্ৰাইম মিনিষ্টাৰ অহা বুলি আমি বুজিছো, হোম মিনিষ্টাৰ অহা বুলি আমি বুজিছো, আমি অপেক্ষা কৰিছো। তাত আমি কোড অফ কণ্ডাক্ট বা ইলেকশ্যন থকা বুলি আমি সকলো কথা আমি সন্মান কৰি পেলাই, আমি আদৰ কৰি পেলাই, আমি বহুত দিন, আমি ৩-৪ মাহলৈকে আমি অপেক্ষা কৰিছো। কিন্তু আজি পৰ্যন্ত আমি যে ইমান বাৰম্বাৰ আমি তেওঁলোকৰ কথা বা মাত মাতাৰ পাছত, এইবোৰ কথা আমি আলোচনা কৰাৰ পাছতো আমি এতিয়াও এই ঠগ আৰু প্ৰবঞ্চনা আমি দেখিছো, য'ত নেকি আমাৰ সমস্যাবোৰ প্ৰতিশ্ৰুতি কৰাৰ বা প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰা কোনো এটা পদক্ষেপ আমি দেখা পোৱা নাই বা কোনো ধৰণৰ প্ৰতিক্ৰিয়া দেখা পোৱা নাই। সেইকাৰণে কাৰ্বি আংলঙত পুনৰ এই ভূমি আন্দোলনটো আমি দেখি আছো, মানে আৰম্ভ কৰিব গৈছো। কাৰ্বি আংলঙত পুনৰ এই ভূমি যিটো বেদখল মুক্ত কৰাৰ স্বাৰ্থত যিটো আন্দোলন আমি মানে পুনৰ আমি আগুৱাই লবলৈ আমি সেইটো আমি সিদ্ধান্ত লৈছো, যিটো আমি কৰি আহিছো। আমি যিখিনি আমি মাত মাতিবলগীয়া, যিখিনি কৰিবলগীয়া যিটো আছে, সেই পুনৰ আমি আন্দোলনখিনি আমি আগুৱাই লোৱাৰ কাৰণে আমি সিদ্ধান্ত লৈছো, আৰু পুনৰ এই আন্দোলন কৰিবলৈ আমি আগভাগ লবলৈ আমি সাজু আহিছো। আৰু পুনৰ অহা মাহৰ জুলাই ফাৰ্ষ্ট উইক, অৰ্থাৎ জুলাই ফাৰ্ষ্ট উইকৰ পৰা পুনৰ কাৰ্বি আংলঙত এই ভূমিক লৈ বা ভূমিৰ আন্দোলনখিনি পুনৰ আৰম্ভ হ'ব। সেই গোটেইখিনি অসমবাসীয়ে দেখিব এইখিনিত।